সকলোতকৈ বেছি খং তেওঁৰহে উঠে যিজনে নিজৰ হৃদয়ৰ কষ্টবোৰ প্ৰকাশ কৰিব নাজানে। মোক এই কাৰণেও মানুহে দুৰ্বল বুলি ভাবে, কাৰণ মোৰ ওচৰত শক্তি নাই কাৰোবাৰ হৃদয় ভাঙিবলৈ। হৃদয় এতিয়া আগৰ দৰে কোমল নহয়, শিল হৈ যোৱা নাই, কিন্তু মমো নহয়। ধুমুহা অহাটো জীৱনত বহুত প্ৰয়োজন, কাৰণ তেতিয়াহে গম পোৱা যায় হাত কোনে সাবটিছে আৰু লগ কোনে এৰিছে। জীৱনৰ গতিত যিয়ে তোমাক দৌৰি হৰুৱাব নোৱাৰে, সিয়ে তোমাক ভাঙি হৰুৱাব চেষ্টা কৰে। পৃথিৱীৰ সকলো বস্তুৱেই উঠাব পৰা যায়, কাৰোবাৰ নিজ চিন্তাধাৰাৰ বাহিৰে। ঘৰৰ ভিতৰত যিমান মন যায় কান্দি ল'বা, কিন্তু দুৱাৰখন সদায় হাঁহিয়ে খুলিবা, কাৰণ যেতিয়া মানুহে গম পাব তুমি ভাঙি গৈছা, তোমাৰ সকলো কাঢ়ি ল'ব। অনুমান কৰিব নোৱাৰো আমি সংসাৰৰ দুখবোৰ, কিন্তু অলপ অনুমানটো কৰা কেতিয়াবা নিজৰ সুখবোৰ। নিজৰ আঘাতবোৰ সকলোকে নকবা, কাৰণ মলম সকলোৰে ঘৰত নাথাকে, কিন্তু নিমখ প্ৰত্যেকৰে ঘৰত থাকে। মই সন্মান কৰোঁ সেইসকলক যিয়ে মোক সত্য কয়, লাগিলে সেই সত্যৰ আঘাত যিমান গভীৰ নহওক কিয়। যিসকলে তোমাক বিচাৰে অস্থায়ীভাৱে, সেইসকলৰ পৰা আঁতৰি থাকা তুমি স্থায়ীভাৱে।